আজি গাখীৰতে মুড়ি তিয়াই চাহ খাই থাকোঁতে খবৰ এটা পালোঁ নহয়। খবৰটো কি জানেনে বাৰু? এই যে গাঁও পঞ্চায়তৰ এইবাৰ নিৰ্বাচন হৈছিলে, আমাৰ গাঁৱৰ পৰা আকৌ মেম্বাৰ বাইদেউ এজনী উঠিছিলে। তেওঁ আকৌ জিকিলে বোলে। সেই খবৰটো পাই একেবাৰে উধামুধা খাই এই আলিলৈ গ'লোঁ। এয়া চাওকচোন, আলিলৈ ওলাই আহিছোঁ। এতিয়াহে গম পাইছোঁ ভালকৈ, কথাটো বোলে হয়। এয়া আকৌ জীয়েকৰ মুখৰ পৰা কথা শুনিছোঁ, বোলে হয় দেই, মাকে বোলে জিকিলে। আমাৰো ভাল লাগিছে, কাৰণ যিহেতু আমাৰ গাঁৱৰ একে ওচৰৰ, আমাৰ সকলোৰে আশা আছিলে যে তেওঁ জিকিব, গতিকে তেওঁ জিকিলে আৰু আমাৰ ভাল লাগিছে। এতিয়া মানুহবোৰ গোট খাইছে দিনত। তাৰপিছত আকৌ মই দোকানলৈ আহি গ'লোঁ। এয়া দোকানত আমাৰ মৰম লগা ভণ্টিজনীয়ে হাজমলাৰ টেমা লাগে বুলি কৈছে। এয়া বোলে তাক হাজমলাৰ 2টা টেমা লাগে। এই 2টা টেমা তাক দি দিলোঁ। এতিয়া আকৌ মোৰ পৰা বিদায় লৈছে। এয়া চাওকচোন, আমাৰ দোকানৰ ফুলবোৰ ইমান ধুনীয়াকৈ ফুলিছে নহয়। ইয়াৰ নাম আকৌ নয়নতৰা। বৰ ধুনীয়া নামটো, নাম যেনেকুৱা ফুলো তেনেকুৱা। বৰ ধুনীয়াকৈ ফুলিছে দেই। এয়া চাওক, গৰু আহি যে খাই দিব বুলি এনেকৈ ধুনীয়াকৈ জপনা দিছিলোঁ, কিন্তু জপনাখন অকণমান সৰু হৈছে দেই। আকৌ হাঁহি নিদিব আকৌ আপোনালোকে, জেঠিয়েও ঠিক কৈছে। এতিয়া আকৌ এইটো হৈছে আমাৰ আলিদা, মানে ই বিয়া নাই পতা ডেকা ল'ৰা হয় দেই, কিন্তু ই পুচকি এজনী লৈ আছে। মই তাক ধেমালি কৰি আছোঁ, ই বহুত লাজ কৰিছে। অৱশেষত তাৰ মুখখন মই দেখাই দিলোঁ। এতিয়া সন্ধিয়া সময়ত এয়া আমি মেম্বাৰ বাইদেউক আদৰিবলৈ যা যোগাৰ কৰি আছোঁ। সকলোৱে ইমান ফূৰ্তি পাইছে, ইমানেই ফূৰ্তি পাইছে, মানে সৰু ডাঙৰ চব আহি গৈছে। একেবাৰে ধুনীয়াকৈ পোৱালীজনী মেখেলা চাদৰ পিন্ধি লৈছে। এতিয়া মানে আমি গাড়ী চাড়ী একো চোৱা নাই, ৰাস্তাৰ মাজতে আৰু ৰখি তেওঁক আদৰিবলৈ একেবাৰে সাজু হৈ আহিছোঁ চবেই। সকলোৱে ইমান ধুনীয়াকৈ ফূৰ্তি কৰিছে নহয়। মেম্বাৰ বাইদেউক আকৌ মানে আমি য'ত ৰখি আছোঁ তাতকৈ অলপ আগত বহুত মানুহে মানে তেওঁক আদৰিবৰ কাৰণে ৰখি আছে। সেইবাবে তেওঁৰ অহা দেৰি হৈছে। সেইবাবে আমি বহুত নাচিলোঁ আৰু এতিয়া ভাগৰ লাগিলে, গতিকে আমি সকলোৱে অকণমান বহি লৈছোঁ। এইফালে বাহঁত আৰু খুৰীহঁতে নাচি আছে। সেই টিকলি পোৱালীকেইজনীও ধুনীয়াকৈ নাচি আছে। আৰু যিমানবোৰ মানুহে নাচিছিলে সিহঁতৰো ভাগৰ লাগিলে, সেইকাৰণে অকণমান বহি লৈছে দেই। কিমাননো নাচিব আৰু, নহয় জানো? সেইকাৰণেহে। তাৰপিছত আকৌ আমি যে ইমান সময় বহিলোঁ নিচিনা লাগিলে। তাৰপিছত আকৌ সেইফালে আমাৰ খুৰী আৰু এইফালে আমাৰ পেহীয়ে আদৰিবলৈ একদম ধুনীয়াকৈ সাজু হৈ আছে। ধূপ ধূনা লৈ এইফালে ফুলৰ মালা লৈ আছে। এইয়া আহি পাই গ'লহি, এইয়া আহি ধুনীয়াকৈ পাইছেহি। আৰু এতিয়া আৰু কি ক'ম, সকলোৰে গাত তৎনাই ইমান ভাল পাইছে, সকলোৱে ইমান ফূৰ্তি পাইছে নহয়, ইমানেই বেছি ফূৰ্তি পাইছে নহয়। মানে আশা যিটো কৰি আছিলে সকলোৱে, সেই আশাটো পূৰণ হ'ল। গতিকে এতিয়া আমি আদৰো আহক।
এতিয়া আমি সকলোৱে বহি লৈছোঁ ভাত খাবলৈ। তেনেকৈ ভাত চাত বাঢ়ি দিছে আৰু খাই লওঁ। ভোকো লাগিছে, বহুত নাছিলোঁ আৰু দেই, কিন্তু মই নিজক নেদেখালোৱেই। এইফালে ধুনীয়াকৈ খোৱা হৈছে ভাত। আৰু এতিয়া আৰু কি ক'ম, মানুহবোৰ বহুত বেছি ভিৰ হৈ গৈছে ন, মানুহ বহুত আহিছে, গোটেই গাঁওবোৰৰ পৰা আহিছে। এয়া আমাৰ আইতাই আকৌ মদৰ গিলাচ মানে হাজাৰ গিলাচ জ্বলাইছে। এতিয়া আকৌ এয়া মানুহৰ ভিৰ দেখিছে নহয়, এনেকুৱা মানুহৰ ভিৰ। এইফালেহে আমাৰ দাদাবোৰ এইফালে ফূৰ্তি কৰি আছে আইতাহঁতে। এতিয়া আকৌ মই চাওঁ আৰু এতিয়া মই গৈ অকণমান কথা পাতি দিওঁ। সকলোৱে যেনেকৈ আদৰি আনিছে, তেওঁও বহুত ভাল পাইছে আৰু ইমানবোৰ মানুহ হ'ব বুলি আমিও ভবা নাছিলোঁ। এতিয়া চবে ভাত চাত খাই আছে। খুৰীদেউজনী দেই। কেনেকুৱা লাগিছে কৈ দিয়ক আজি আপোনাৰ? ভালে লাগিছে। ধন্যবাদ। মোৰ নাচি নাচি ভাগৰ লগাৰ বাবে মই আগতে খাই ল'লোঁ। সিহঁতৰো নাচি নাচি ভাগৰ লাগি গ'ল। সিহঁতে অকণমান পাছত খাইছে। সিহঁতে আমাৰ গাঁৱৰ ছোৱালী দেই, এইখিনি গোটেইকেইজনী আমাৰ গাঁৱৰ ছোৱালী। আধা ভণ্টি হয় আৰু আধা মোৰ লগৰ হয়। এতিয়া আজিলৈ আহিছোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।